আজি professional conclave highlight of Modi government in the last 7 years. Hey conclave amar upaigo ami upore sordha dynamic, honorable dynamic, energetic aro bharotor jonopriyo rajyik সভাপতি তথা honorable MP Dilip Soikia Daoria আর আপনারা জানে তেখেতে আমার ট্রাইবেল সকলৰ কাৰণে সদায় অন্তৰৰ পৰা মৰম থাকে অসমৰ ভিতৰত দুজন ব্যক্তি মই দেখিছো জীৱনত এজন আছে ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অনাৰেবল MP লগতে ৰাজ্যিক সন্মানীয় সভাপতি দিলীপ শইকীয়া আমাৰ ট্ৰেডিশনাল জেকেট তেখেতে পাৰ্লিমেণ্টৰ স্পিকাৰৰ আসনত বহি তেখেতে সেই জেকেটটো বহি যাতে তেখেতে পিন্ধি থাকে আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰৰ অসমৰ আহিলে সেই কাৰ্বি যিটো আমাৰ মুনা সেই বেগ সেইটো লৈ ফুৰে কৈ তেখেতৰ ব্যক্তি বিগতৰ কাৰণে আমি সকলোৱে হাত চাপৰি মাৰিব লাগে আৰু এই তেখেতৰ বিগত নেতৃত্বতে আমাৰ কাৰ্বি আংলঙৰ ৰাজনীতি সমস্যা আৰ্থিক ফুৰে সিহঁতৰ মাজতে ইনক্ৰিমেণ্ট হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি আংলঙত ৰাজনীতি সমস্যা সন্মানীয় আজি professional conclave highlight of Modi government in the last 11 years আজি সভাপতিত্ব কৰা আৰু ধৰা আমাৰ আজি সেই সভাত চিফ গেষ্ট অনাৰেবল চিফ গেষ্ট আমি সকলোৰে শ্ৰদ্ধা ৰাজ্যিক সভাপতি তথা অনাৰেবল MP দিলীপ শইকীয়া ডাঙৰীয়া মঞ্চত উপস্থিত থকা 6 ST Parliamentary Constituency, Honorable MP Amar Singh Diso Daoria, Karbi Anglong Autonomous Councilor Speaker Raju Diso Daoria, East Karbi Anglong Bharatiya Janata Party, Sabhapati Roland Giling Daoria, Hatmanyo Bidayak Bidya Singh Leng Daoria, Dor Singh Rohan Daoria, Karbi Anglong Autonomous Councilor more colleagues, Honorable EMs, Honorable MECs, ex-MP, Haran Singh De Daoria para আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টি জিলা অফিচ বেয়াৰ সন্মানীয় সদস্যসকল লগতে মহিলা মৰ্চা যুৱ মৰ্চা ST মৰ্চা মাইনৰিটি মৰ্চা আৰু ইয়াৰ উপস্থিত থকা সন্মানীয় অতিথিসকল জ্যেষ্ঠ নাগৰিকসকল আৰু উপস্থিত থকা সন্মানীয় সদন মই পোনপ্ৰথমে আপোনালোক আজি উপস্থিত থকা সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো আজি আপোনালোকে চাই গম পাইছে পোনপ্ৰথমবাৰ অসমত যেতিয়া বিজেপি চৰকাৰ হোৱা নাই কাৰ্বি আংলঙত তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ কংগ্ৰেছৰ শাসন আছিল মোৰ নেতৃত্বত বৰ্তমানৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে এপইণ্টমেণ্ট লৈ দিয়া হৈছে তেতিয়া ৰাম মাধৱ আমাক গোটেইখিনি গাইড কৰিছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰ্গেনাইজেশ্যন নৰেন্দ্ৰ মোদী আমি লগ কৰি আহিছো কাৰ্বি আংলঙৰ ৰাজনীতি সমস্যা সেই অটোনমাস ষ্টেটৰ সমস্যা পূৰণ কৰাৰ স্বাৰ্থত লগতে কাৰ্বি আংলঙত অল ৰাউণ্ডৰ ডেভেলপমেণ্টৰ পূৰণ কৰাৰ স্বাৰ্থত আৰু কাৰ্বি আংলঙত গোটেইখিনি সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত
তেখেতো আমি মেমৰেণ্ডামত আকাৰে লগ কৰা হৈছে আৰু প্ৰথমে এপইণ্টমেণ্ট দিছে মাত্ৰ 15 মিনিট কিন্তু কথা পাতিমতে তেখেতে 45 মিনিটছ লগে আমাক সময় দিছে তাৰ কাৰণে কোনো প্ৰাইম মিনিষ্টাৰক আজিলৈকে 45 দিয়ে মই মনমোহন সিং দিনত মই নিজে গৈছিলো তেতিয়া মাত্ৰ নেতৃত্ব লৈছে বীৰেন সিং টিম মাত্ৰ 5 মিনিটে সময় দিছে বহি পাৰ্লিমেণ্টৰ 5 মিনিট সময় দি আমাক বিদায় দিলে একো কথা নকলে কিন্তু পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰ্বি আংলঙৰ সমস্যাবিলাকৰ বুজিবৰ কাৰণে তেতিয়া মই কৈছিলো যে কাৰ্বি আংলং হল oldest 62 district in the country largest 62 district in the country bigger than Goa, Sikkim, even Tripura also we have total geographical boundary 10,434 square kilometers above so we need implementation of article 244A as per constitution of India তেখেতে বুজি পাইছে আন্ডাৰলাইন কৰিছে এতিয়া মই কৈছিলো we need 1,000 crores for all round development Karbi Anglong and West Karbi Anglong তেখেতে next dinot 94 crores 11 lakhs নীতি আয়োগ জৰিয়তে তেখেতে দিয়া হৈছে চেংচন কৰি কোন প্ৰথমবাৰ এজন ব্যক্তি এজন প্ৰাইম মিনিষ্টাৰ পাইছো যে লগে লগে আজি আমি মেমৰেণ্ডাম দি আহিছো নেক্সট দিনত মুখ চেংচন লেটাৰে অৰ্ডাৰ দিলে নীতি আয়োগ জুলে 1 কোটি 2 কোটি নহয় 94 crores 11 lakhs সেইটো কাৰ্বি আংলঙত এটা ৰাজনীতি ইতিহাস কাৰ্বি আংলং ইয়াত ডিফু ষ্টেডিয়াম আপোনালোকে দেখা পাইছে 40 crores 45 crores ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড নেশ্যনেল ষ্টেণ্ডাৰ্ড ইয়াত বনাইছে আপোনালোকে দেখা পাইছে চুকু আগতে West Karbi Anglong Dorkamukam Sports Complex ডিফু ৰিভাৰ বিউটিফিকেশ্যন সেই গোটেইখিনি লৈ 94 crores 11 lakhsত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাক উপহাৰ দিছে সন্মানীয় সদন এতিয়ালৈকে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া 4 বাৰ আমি লগ কৰি আহিছো যোৱাবাৰ পাৰ্লিমেণ্টৰ নিৰ্বাচনৰ আগে আমাৰ হৰেন সিং বে ডাঙৰীয়া তেখেতে পাৰ্লিমেণ্ট লৈ গৈছে তেখেতে লৈ গৈ আমি মেমৰেণ্ডাম দি আহিছো গোটেই কাৰ্বি আংলং অট'নমাছ কাউন্সিল টিম গৈ আহি লগ কৰি আহিলো আৰু লগতে নিৰ্বাচনৰ ডিক্লেয়াৰ কৰাৰ পিছত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত নিজে গৈ লৈ গৈছে তাতে চিফ মিনিষ্টাৰ লগ হৈছে তেখেতে অট'নমাছ ষ্টেটৰ কথা তেখেতে বিতংভাৱে বহলাই কৈছে তেখেতে কৈছে মেমৰেণ্ডাম দি আহিছে সাংসদ তেতিয়া হৰেন সিং বি ডাঙৰীয়া আছে বীৰা সিং লেং ডাঙৰীয়া আছে দৰসিং ৰহাং ডাঙৰীয়া আছে বৰ্তমান সাংসদ অমৰ সিং দিছো ডাঙৰীয়া আছে কোন চিফ মিনিষ্টাৰে কাৰ্বি আংলঙৰ ৰাজনীতিক সমস্যা সমাধান কৰাৰ স্বাৰ্থত নিজে প্ৰাইম মিনিষ্টাৰ লগত লৈ গৈছে কোন ৰাজ্যিক সভাপতিয়ে কাৰ্বি আংলঙত সমস্যাবিলাকৰ হোম মিনিষ্টাৰ তেখেত দিলীপ শইকীয়া ডাঙৰীয়া আমাক লৈ গৈছে সেইটো কাৰ্বি আংলং এতিয়া তাৰ লগত কোন গৈছে ডক্টৰ জয়ন্ত ৰম্পি এক্স এমপি ডক্টৰ ধৰম সিং তেৰণ এক্স এমএলএ আৰু লগতে এলভিন তেৰণ আমি গোটেই টিমটো গৈ প্ৰায় 1 ঘণ্টা ওপৰত তেখেতে কাৰ্বি আংলঙৰ সমস্যা তেখেতে কৈছে দিলীপ শইকীয়া ডাঙৰীয়া আমি সকলোৱে হাত চাপৰি মাৰিব লাগিব আজিলৈকে অসমৰ ইতিহাস নাই অসমত ৰাজ্যিক সভাপতিয়ে কাৰ্বি আংলঙৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত কোনো সভাপতি যে আজিলৈকে লগ কৰা নাই এজন ব্যক্তি আছে দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ কাৰ্বি আংলং অকল সেই হোম মিনিষ্টাৰটা লৈ যোৱা নাই অকল তেখেতে অকল যে পাৰ্লিমেণ্টত কাৰ্বি আংলঙত চেণ্ট্ৰেল ট্ৰাইবেল ইউনিভাৰ্চিটি দিব লাগে বুলি তেখেতে মাত মাতিছে কোনে মাত মাতিছে দিলীপ শইকীয়া
ৰাজ্যিক সভাপতি ডাঙৰীয়াই সন্মানীয় সদন আজি আপোনালোকে গম পাইছে সেই 11টা বছৰত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰ্বি আংলং আহি লৰিং টিপি তেখেতৰ ৰাজনীতিক সভা অহা নাই প্ৰায় 7 লাখৰ ওপৰত গেদাৰিং হৈছে ৰাইজে ওলাই আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদ ল'বৰ কাৰণে 7 লাখ ওপৰত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ৰাজ্য ওলাই আহিছে আহি তেখেতে কাৰ্বি আংলঙৰ কাৰণে ভেটেৰিনেৰী কলেজ আৰু লগতে এগ্ৰিকালচাৰ কলেজ আৰু গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ তেখেতে 2.5 লাখ স্থাপন কৰিছে গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ 70% এতিয়া কমপ্লিট হৈছে আৰু এগ্ৰিকালচাৰ কলেজ আৰু ভেটেৰিনেৰী কলেজ এতিয়া টেণ্ডাৰ হৈ গ'ল এতিয়া 1 কোটি 2 কোটি নহয় নিয়াৰলি 400 crores এটা গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ সেই কলেজত গাৰ্ল হোষ্টেল বয় হোষ্টেল এডমিনিষ্ট্ৰেটিভ বিল্ডিং লগতে ইনডোৰ ষ্টেডিয়াম আউটডোৰ ষ্টেডিয়াম সেই গোটেইখিনি ইউডিটিৰাম হল সেই বিল্ডিং কেম্পাছতে থাকিব সন্মানীয় সদন আজি আপোনালোকে গম পাইছে যে কাৰ্বি আংলঙত স্থায়ী শান্তি অনাৰ স্বাৰ্থত কংগ্ৰেছৰ শাসনৰ মই ইয়াৰ ৰাজনীতিৰ কথা মই নকওঁ কিন্তু যেতিয়া কাৰ্বি আংলঙত কংগ্ৰেছৰ শাসনৰ আমলত অসমত কংগ্ৰেছৰ চৰকাৰ থকা সময় যেতিয়া কাৰ্বি আংলঙত এটা অশান্তি সৃষ্টি কৰিছে কাৰ্বি নৰকাৰ্বি সংঘাত হৈছে আপোনালোকে চকুৰ আগত কাৰ্বি নন কাৰ্বি সংঘাত আমি দেখা পাইছো কিবা বনৰ কৰ্ম সংস্কৃতি বনৰ কালচাৰ সেইটো আমি দেখা পাইছো কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টা ফলত 6টা মিলিটেণ্ট গ্ৰুপছত এতিয়াও আছে আমাৰ মাজত কেএনএলএফ পিডিচিকে ইউপিএলএ কেপিআৰটি 6টা সংগঠন লগতে ডিএনএলএ 7টা সংগঠন লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে এই শান্তি চুক্তি পিচ এগ্ৰিমেণ্ট কাৰ্বি আংলঙৰ ৰাজনীতিৰ সমস্যা কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ সমস্যা কাৰ্বি আংলঙত বেলেগৰ সমস্যা পূৰণ কৰাৰ স্বাৰ্থত শান্তি চুক্তি কৰা হৈছে মেমৰেণ্ডাম অফ সেটেলমেণ্ট সেই মেমৰেণ্ডাম অফ সেটেলমেণ্টৰ পূৰণ কৰাৰ স্বাৰ্থত আমাৰ বৰ্তমান ৰাজ্যিক সভাপতি অনামৰে এমপি দিলীপ শইকীয়া হোম মিনিষ্টাৰ তাত গৈ সোনকালে সেইটো ইমপ্লিমেণ্ট কৰিব লাগে বুলি তেখেতে কৈছে আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে এবাৰ পাৰ্লিমেণ্টত এইটো হ'ব সেই বিলটো আনিব সেই বিল আনিলে কাৰ্বি আংলঙৰ ৰাজনীতিৰ সমস্যা আছে ডেভেলপমেণ্টৰ সমস্যা আছে সেই গোটেইখিনিয়ে পূৰণ কৰা হ'ব আজি আপোনালোকক চাওক ইয়াত নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পিছত কাৰ্বি আংলঙৰ বিজেপি চৰকাৰ অহাৰ পিছত কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই ইয়াৰ শান্তি হৈছে শান্তি হোৱাৰ লগে লগে প্ৰথমবাৰ কাৰ্বি আংলঙৰ এটা হিষ্ট্ৰী যে কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলঙৰ হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীম 100% পাছ কৰিছে প্ৰথমবাৰ কাৰ্বি আংলঙত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মেডিকেলৰ মিনিষ্টাৰ থাকোঁতে আধাৰা স্থাপন কৰিছে তেখেতে ইনগ্ৰেশ্যন কৰা হৈছে সেই ইনগ্ৰেশ্যন কৰা প্ৰথমবাৰ ফাৰ্ষ্ট বেচ আজি এই মাহৰ আগতে ৰিজাল্ট দিয়া হৈছে ডিফু মেডিকেল কলেজৰ ফাৰ্ষ্ট বেচ 100% 97 ষ্টুডেণ্টে 97 পাছ কৰাইছে সন্মানীয় সদন কাৰ্বি আংলঙত এটা পৰিৱৰ্তন আপোনালোকে দেখা পাইছে শান্তি হৈছে কিন্তু কাৰ্বি এছাম মানুহে আমাৰ এই হিলছ এৰিয়াবিলাকৰ ট্ৰাইবেল মানুহবিলাকক ইয়াত বেয়া পায় ইয়াত কাৰ্বি আংলঙটো আপোনালোকে জানে সকলো জাতি জনগোষ্ঠী ইয়াত আছে আমি শান্তি বিচাৰিছো ইয়াত কাৰ্বি আংলঙৰ আমি উন্নতি বিচাৰিছো
কিন্তু এছাম মানুহে খালি বদনাম তেতিয়া ডিমা হাউচৰ তেতিয়া 1000 কোটি টকা যোৱা নাই মাত্ৰ 75 crores ইটো প্লেন নন প্লেন salary and wages সেইটো মাত্ৰ ডেভেলপমেন্টৰ works মাত্ৰ 30 crores তাত গৈছিল তেতিয়া মুনি সিংহা কমিশন ৰিপৰ্ট দিলে মাত্ৰ 20 লাখ corruption হৈছে 20 লাখ কেলেংকাৰী কিন্তু বদনাম দিছে 1000 কোটি কেলেংকাৰী এতিয়া সব এসব মিডিয়া বিলাকে তেতিয়া ইয়াত লিখিছে কাৰ্বি আংলঙৰ হদায় দুৰ্নীতি কাৰ্বি আংলঙৰ কেলেংকাৰী ইয়াত ককো ডেভেলপমেন্ট কাম হোৱা নাই কিন্তু আপোনালোকে সব মই মোৰ ঘৰ বনাওতে 200 কোটি বুলি কৈছে তেতিয়া মই লগে লগে মই হাইকোৰ্ট চ্যালেঞ্জ কৰিছো হে তিনটা বিবাৰ প্ৰতিদিন এনডিটিভি প্ৰাগ নিউজত মই হাইকোৰ্ট চ্যালেঞ্জ কৰি প্ৰায় মই ক্লিন চিট দিছো আৰু 10 crores তেওঁলোকৰ জুৰিমা আছে ক্ৰিমিনেল ডিফিমেশ্যন কেছ এনে ধৰণৰ কাৰ্বি আংলঙত তেখেতসকলৰ কাৰ্বি আংলং ডিমা হাউচক বদনাম কৰিবৰ কাৰণে তেওঁলোকে আছে সন্মানীয় সদন পবিত্ৰ সদন মই বিহেক নকওঁ ডেভেলপমেন্টৰ কথা তুমি কি কওঁ আমাৰ ইয়াত সভাপতি ডাঙৰীয়া তেখেতে গোটেইখিনি আঁচনিৰ কথা ক'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ আঁচনি কি কি গ্ৰহণ কৰিছে সেই গোটেইখিনি আপোনালোকে গম পাইছে আজি ৰেচন বিনামূলীয়া চাউল পোৱা ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি আয়ুষ্মানৰ ভাৰত বছৰৰ 5 লাখ টকা বিনামূলীয়া ট্ৰিটমেন্টৰ উপহাৰ দিয়াৰ পৰা আৰম্ভ কৰি PMAY ঘৰ পোন প্ৰথমবাৰ সভাপতি ডাঙৰীয়াক তেখেতক ধন্যবাদ দিব লাগিব আৰু লগতে আমাৰ অমৰ সিং টিছ ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে পোন প্ৰথমবাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং মিলি PMAY ঘৰ 30,000 ফেমিলি চেংচন কৰা হৈছে আৰু 127 ৰ প্ৰপোজাল দিয়া হৈছে পোন প্ৰথমবাৰ কাৰ্বি আংলঙত কিছুমান এৰিয়া কাৰেণ্ট চাৰেণ্ট হোৱা নোপোৱা পৰিয়ালবিলাক আছে তেখেতে MP ডাঙৰীয়া অমৰ সিং টিছৰ চেষ্টা ফলত পাৱাৰ মিনিষ্টাৰৰ লগত আলাপ আলোচনা কৰি 80 crores চেংচন কৰি ইটা কাম চলি আছে প্ৰত্যেক পৰিয়ালে এটা ফ্ৰী কানেকশ্যন পাব আজি আপোনালোকে সব কাৰ্বি আংলঙত ৰাস্তা পদূলি আপোনালোকে চেংচন কৰা হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সময়তে 4 লাইন উপহাৰ পাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াতে 627 নেশ্যনেল হাইৱে নীলি বৈঠালাংছো দংকামুকাম আৰু খেৰণী হাফলং নেশ্যনেল হাইৱে 627 চেংচন কৰিছে আৰু ৱৰ্ল্ড বেংকৰ জৰিয়তে আমাৰ সভাপতি ডাঙৰীয়া সেইদিনা কৈছে চিফ মিনিষ্টাৰ মিটিং মাতা সময় তেখেতে কৈছে যে দাদা এইটো যে কাৰ্বি আংলঙৰ সেইটো যে ৱৰ্ল্ড বেংক এই পৱনৰ সমষ্টি আছে কপলি সমষ্টিৰ পৰা আৰম্ভ কৰি যে যিমানখিনি আমি ৰাস্তাবিলাক আছে তেখেতে ফাইনেন্স মিনিষ্টাৰ তাত গৈ আমাৰ MP লগত লৈ সেই চেংচন কৰিব লাগে দিব লাগে বুলি তেখেতে কৈছে গতিকে কাৰ্বি আংলং ৰাইজৰ কাৰণে সভাপতি ডাঙৰীয়া আপোনাৰ বহুত উপহাৰ দিছে বহুত আমাৰ সহায় কৰিছে কাৰ্বি আংলঙত ডেভেলপমেন্টৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ অৰণ্য ডেভেলপমেন্টৰ পূৰণ কৰাৰ স্বাৰ্থত তেখেতে আমাক সহায়িতা কৰিছে গতিকে মই বেছি বহলাই নকওঁ সভাপতি ডাঙৰীয়া বহুত দূৰৰ পৰা আহিছে আৰু তেখেতে বিতংভাৱে ক'ব গতিকে মই সকলোৰে ইয়াত পবিত্ৰ সদনত মোৰ ফালৰ পৰা আপোনালোকৰ আন্তৰিক কাৰ্ডম আৰু আপোনালোকক ইয়াত যিমানখিনি আছে আগন্তুক মই ইয়াত জ্যেষ্ঠ নাগৰিকবিলাক আছে দল সংগঠনবিলাক আছে আৰু আমাৰ দল ভাৰতীয় জনতা পাৰ্টি দলবিলাক আছে মই অনুৰোধ কৰিম যে আমাৰ তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আমাৰ অসমত আনিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত 3rd টাইমৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়া নেতৃত্বত ৰাজ্যিক সভাপতি 3rd টাইমৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আনিব লাগিব তাৰ কাৰণে কাৰ্বি আংলং সকলো দল সংগঠন জ্যেষ্ঠ নাগৰিকসকলে আপোনালোকে আশীৰ্বাদ মৰম আৰু সহায়িত কৰিব লাগিব কিহৰ কাৰণে আনিব লাগিব যে আপোনালোকে চাওক কোনো আন্দোলন নকৰাকৈ
বাজেট প্ৰিপাৰেশ্যনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে আমাক উপহাৰ দিয়া হৈছে বাজেট প্ৰিপাৰেশ্যন কোনো আন্দোলন নকৰাকৈ কোনো সংগ্ৰাম নকৰাকৈ বন নোহোৱাকৈ যে আমি ৱেষ্ট কাৰ্বি আংলঙত অল আছামৰ চিট ডেলিমিনেশ্যনত আমাৰ ৱেষ্ট কাৰ্বি আংলং আমৰি চিটটো এটা উপহাৰ পাইছে ক'ত সেই দুবকা শনিৰ বাগান মিয়া চিটটো কাটি পেলাই আমাৰ তাতে এটা উপহাৰ দিয়া হৈছে এতিয়া কাৰ্বি আংলঙত আন্দোলন নোহোৱাকৈ বন কালচাৰ নোহোৱাকৈ এটা 5টা চিট আমি পাইছো ডিমাচলৰ হিলচিৰা 6টা চিট আমি পাইছো তাৰ কাৰণে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধন্যবাদ দিছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া ধন্যবাদ দিছো আৰু লগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ধন্যবাদ দি সকলোলৈ মোৰ ফালৰ পৰা আপোনাৰ কাৰ্ডম জুঠাই খুলম্বাই যিচুনা ৰাছৰ কাৰ্ডম